আজি মই ঘৰলৈ গৈছিলোঁ আৰু ঘৰৰ অৱস্থা দেখিছেনে একেবাৰে অপৰিপাটি হৈ আছে আৰু যিহেতু পৰিষ্কাৰ কৰিবলৈ ঘৰখনত তেনেকৈ কোনো নাছিলে আৰু বিয়া হোৱা মোৰ যিহেতু 2 মাহ হৈ গৈছেহে আৰু মই ঘৰত তেনেকৈ থাকিবলৈ যোৱা হোৱাই নাছিলে আনমঙলাৰ পিছতে 2 এদিন থাকাকৈ যোৱা হৈছিলে আৰু তাৰপিছতে পেহীহঁত থাকোঁতে অকণমান পৰিষ্কাৰ হৈ আছিলে কিন্তু পেহীহঁত যিহেতু যোৱা আজি এসপ্তাহেই হ'ল গতিকে ঘৰখন একেবাৰে পৰিষ্কাৰ হৈ থকা নাই আৰু যিহেতু ময়ো যাব পৰা নাই ঘৰখনলৈ আৰু যিহেতু মোৰ ঘৰখনত কোনো নাই তেনেকৈ মা দেউতা আপোনালোকে তো জানেই যিসকলে মোৰ আগৰ ভিডিঅ' চাই থাকে আৰু গতিকে একেবাৰে লেতেৰা হৈ আছে লেতেৰা বুলি নাভাবিব অৱশ্যে দেই চাফা কৰিব পৰাহে নাই মানে সেইবাবে আৰু যিহেতু ঘৰলৈ গ'লে অকলশৰীয়া অনুভৱ হয় আৰু আগতে এই ভণ্টি দুগৰাকীয়ে মোৰ লগত থাকে তেওঁলোক তেজৰ সম্পৰ্ক নাথাকিলেও মোৰ বিপদৰ সময়ত প্ৰতিটো মুহূৰ্তত মই তেওঁলোকক পাইছোঁ কাষত সুখ দুখত আৰু তেওঁলোকে মোক সাৰথি আৰু মা দেউতা যোৱাৰ পিছত তেওঁলোকে মোৰ লগত থাকে ৰাতিও মোৰ লগত থাকি বহুতখিনি সহায় কৰি দিছে গতিকে একেবাৰে আপোনতকৈ আপোন সিহঁত দুইজনী মোৰ আৰু ওচৰৰ মানুহখিনিও মোক বহুত সহায় কৰিছিলে সেই সময়ত গতিকে ঘৰত যোৱাৰ বাবে তাই ক'লে যে মই আজি তোমাক ৰান্ধি খুৱাম আৰু ঘৰতে তিল কেইটামান আছিলে গতিকে তাই ক'লে যে আজি তিল চিকেন বনাই খুৱাম আৰু আমাৰ তিল চিকেন ৰেডি হৈও গ'ল আৰু একেলগে গোটেইকেইজনীয়ে বহি ভাত খালোঁ সঁচাকৈ বিৰাটেই ভাল লাগিলে আৰু এনেদৰে সৰু সৰু মৰমবিলাকে অন্তৰত থাকি যায় আৰু এনেদৰে তেওঁলোকৰ লগত ফূৰ্তি কৰি পেলাই মই সময়খিনি পাৰ কৰিলোঁ আজিলৈ আহিছোঁ